জন্মিনী ৰাভায়ে মানে যেনেকৈ মানে হত্যা কৰি পথ দুৰ্ঘটনা কৰোৱাইছিল, কিন্তু সেইটো কথা আমি অসন্তুষ্ট। কাৰণ আজিলৈকে CBI তদন্ত বুলি আমি শুনিছোঁ, কিন্তু আজিলৈকে CBI তদন্ত মানে আজিলৈকে হাতত লোৱা নাই। সেইটো কাৰণে আমি আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আমি বাধ্য হৈছোঁ। আৰু যিয়েই নহওক, যিমান দিনলৈকে আমি মানে SI জন্মনী ৰাভাক ন্যায় নাপায়, সিমান দিনলৈকে আমি এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথ ওলাইকে আমি আন্দোলন কৰিয়ে থাকিম। আজি কেই ঘণ্টা লৈছে? আজি আমি 30 মিনিট লৈছোঁ, আধা ঘণ্টা। আমি আধা ঘণ্টা সময় কিনে আমি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিম। আপোনালোকে কিমান মানুহ গেদাৰিং হৈছে? মোটামুটি আপোনালোকে চাওক, মই ক'ব নোৱাৰোঁ। আৰু মানুহকেইটা আহি আছে, ওলাই আছে, যিমান পাৰে ইমান ওলাই থাকিব। এতিয়া আপোনালোকে চাওক কিমান হাজাৰ মানুহ আৰু চাগে নিশ্চয় আহিব আমাৰ মাজত। আজি আমাৰ যোনটো কাৰ্যসূচী আমি RSU, RX, BRKR, ৰাভা গণমঞ্চ, RDC মানে সকলোৱে সংগঠন, 7টা সংগঠন মিলি কিনে আজি এইটো মানে প্ৰগ্ৰামটো লোৱা হৈছে। আজি ইয়াৰ পিছত যদি চৰকাৰে একো গুৰুত্ব নিদিয়ে কি কৰিব? ইয়াৰ পিছত যদি চৰকাৰে যদি গুৰুত্ব নিদিয়ে, আমি যেনেকুৱা পৰ্যায়ে যাব লাগে, এই ন্যায় নোপোৱালৈকে আমি এনেকুৱা কাৰ্যসূচী আৰম্ভ কৰিয়ে থাকিম। আপোনাৰ মূল দাবী কি? আমাৰ মূল দাবী হ'ল আমাৰ জন্মনী ৰাভায়ে মানে ন্যায় পাব লাগে। তাৰ লগত যিমান হত্যাকাণ্ড জড়িত আছে মানে অতি সোনকালে CBI তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু মানে উচিত শাস্তি প্ৰদান কৰিব লাগে আমাৰ অসম